নমস্কাৰ পোনপ্ৰথমে স্বাগতম জনাইছোঁ মাই চেনেল ডিজেছ স্পেচিয়েলিষ্ট। আজি 4 দিন ধৰি মই ঘৰত নাছিলোঁ। পেহী এজনীৰ ঘৰত সকাম খাব গৈছিলোঁ। হ'লে পেহীৰ ঘৰত দুই এটা ভিডিঅ' বনাইছিলোঁ, যদিও মই আপলোড কৰিব পৰা নাছিলোঁ কিছুমান কামত ব্যস্ত থকাৰ বাবে। যিদিনাখন সকাম আছিল ৰাতিপুৱা 8 মান বজাত এজাক বৰষুণ দিছিল, আৰু বৰষুণ জাকৰ বাবে খোৱা ঠাইখিনিত কি হ'ল ভিডিঅ'টোত চাই থাকক। মই যিজনী পেহীৰ ঘৰত সকাম খাব গৈছিলোঁ, পেহীৰ এজনী সৰু ভণ্টি আছে, বয়স 6 বছৰমান হ'ব চাগে। আমাক ওচৰৰ নৈ এখনত কিদৰে সাঁতুৰি দেখুৱাইছিল ভিডিঅ'টোত চাই থাকক। নৈখনত বেছি পানী নাছিল বাৰু, তথাপিও কিদৰে আমাক সাঁতুৰি দেখুৱাইছিল এই সৰু ভণ্টিজনীয়ে ভিডিঅ'টোত চাই থাকক। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল নিশ্চয় লাইক কমেণ্ট কৰি মোক ভিডিঅ' বনোৱাত উৎসাহ দিয়ে যেন। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব, নতুন নতুন ভিডিঅ' মোক পোনপ্ৰথমে পাই থাকিবলৈ। আজিলৈ বাই বাই।